সোণাপুৰৰ পৰা আপোনাৰ আমাৰ আসাম বাগাটুৰ এছ'চিয়েশ্যন আমাৰ ইয়াৰ পৰা আপোনাৰ টোটেল আপোনাৰ 6জন যোৱা হৈছিলে 6জনৰ আপোনাৰ ধৰক 3জন আপোনাৰ গোল্ড মেডেল পালে আপোনাৰ 2জন আপোনাৰ ব্ৰঞ্জ পালে 1জন আপোনাৰ সিলভাৰ পালে তো সকলোৱে ধুনীয়াকৈ খেলিলে আপোনাৰ আৰু তাতে একচুৱেলি আপোনাৰ খেলখন হৈছিলে আপোনাৰ জম্মু কাশ্মীৰ বাগাটুৰ এছ'চিয়েশ্যনে অৰ্গেনাইজ কৰিছিলে তো যথেষ্ট আপোনাৰ খেলুৱৈ আহিছিলে বহুত দূৰ দূৰ ঠাইৰ পৰা বহুত ষ্টেটৰ পৰাই খেলিবলৈ আহিছিলে তো আপোনাৰ ধৰক আমাৰ টোটেল আমাৰ 6জনে যোৱা হৈছিলে ইয়াৰ পৰা তো নেক্সট আকৌ ধৰক ভালকৈ ভাল এটা নাম কৰিম বুলি আশা থাকিলে তো যিখিনি ষ্টুডেণ্ট গৈছিলে বহুত ভাল খেলিলে তেওঁলোকে আৰু যাবলগীয়া ষ্টুডেণ্ট বহুতেই আছিলে কিন্তু তথাপি আপোনাৰ এক্সাম থকাৰ বাবে যাব নোৱাৰিলে প্ৰশিক্ষণ কোনে দিছিলে হয় কি ক'লে প্ৰশিক্ষণ মই দিছিলোঁ মই ৰণিত ৰয় কেনেকুৱা ধৰণটো বহুত ভাল হৈছিলে অসংখ্য ষ্টুডেণ্ট আহিছিলে বহুত দূৰৰ পৰা বহুত আহিছিলে আপোনাৰ তেনেকুৱা আৰু অনাগত দিনত কেনেকৈ আগবাঢ়িব হয় হয় আৰু অনাগত দিনত ধৰক আহিবলগীয়া ধৰক খেল বহুত আছে আপোনাৰ এতিয়াও আকৌ দিল্লীত হ'ব লগা আছে আপোনাৰ নেক্সট আপোনাৰ ধৰক আৰু নেশ্যনেল গেম হ'ব লগা আছে আপোনাৰ তো তাতো ধৰক তাৰ কাৰণে আৰু ভালকৈ প্ৰশিক্ষণ দি থকা হৈছে আশা কৰিছোঁ যাতে তাতো গ'লেও ভাল এটা ধৰক আমি সেয়া কৰিব পাৰোঁ নাম এটা সুনাম সেয়া কৰিব পাৰোঁ আমাৰ শুনাবলৈকে গৈ আছোঁ বৰ্তমান হয় আপোনাৰ আমাৰতো ধৰক 3জন আপোনাৰ গ'ল্ড পালে 3জন গ'ল্ড পালে 2জন আপোনাৰ ব্ৰঞ্জ পালে 1জন সিলভাৰ পালে অসমৰ কাৰণে কম্পিটিশ্যন কৰোঁতে মোক বহুতে ভাল লাগিছে এতিয়া মই কম্পিটিশ্যনটো জিকি আহিছোঁ তাতে বহুত ল'ৰা ছোৱালী খেলিবলৈ আহিছিলে বহুত ষ্টেটৰ পৰা আহিছিলে মই যাৰ লগত খেলিছিলোঁ সেইটো ল'ৰাটো হিমাচল প্ৰদেশৰ পৰা আছিলে তো সি মোৰ 3টা ৰাউণ্ড হৈছে মই 3টা ৰাউণ্ডত 2টা ল'ৰাৰ লগত খেলিছোঁ ফাৰ্ষ্টৰটোৰ লগত জিকিছোঁ তাৰপিছত আৰু এটা লগত দিছে তাৰ লগতো জিকিছোঁ তাৰ বাবে মই গোল্ড মেডেল পাবলৈ সক্ষম হৈছোঁ আৰু প্ৰশিক্ষণ কোনে দিছে শিকাইছিলে আমাক বহুত ভাল লাগিছে তাতে খেলি যায় বহুত ল'ৰা ছোৱালী আহিছে সেইটোৱে আৰু জনালোঁ বাগাটুৰ মানে যিখন খেল হৈছিল মানে হেৰি হয় জম্মু কাশ্মীৰত তাতে অসমৰ হৈ আমাৰ সোণাপুৰৰ যিবিলাক ছাত্ৰ ছাত্ৰী এই ক্ষেত্ৰত বাগাটুৰৰ খেল কৰে তেখেতসকলে আপোনাৰ কি ৰৈ আছিলে আমাৰ তাৰ নেতৃত্বত তেখেতে গোটেইখিনি হেৰি কৰিছিল মানে খেলৰ গোটেইখিনি পৰিচালনা কৰিছিল খেলৰ শিক্ষা দীক্ষা দিয়া গোটেইখিনি তেওঁ আছিল অসমৰ হয় আমাৰ সোণাপুৰৰ ছাত্ৰ ছাত্ৰী ল'ৰা কিছুমানে গৈছিলে তাতে কিমান গৈছিলে 6জন গৈছিলে কিন্তু তাৰ যোৱাৰ বেছি কথা আছিলে বেছি মানে যোৱাৰ এটা হেৰি মানে বেছিকৈ ছাত্ৰ ছাত্ৰী ওলাল হয় কিন্তু ধৰ হঠাৎ কিবা এখন মানে পৰীক্ষা হ'ল বুলি ক'লে তেখেতসকলে পৰীক্ষাটো মানে কেনেকুৱা কি পৰীক্ষা আছিলে হেৰি আপোনাৰ বৃত্তি পৰীক্ষাৰ সংক্ৰান্ততে কিছু ল'ৰা যাব নোৱাৰিলে আৰু বহুত দূৰ হয় সেইটো কাৰণে কিছুমান গাৰ্জেনেও মানে ধৰ সম্ভৱ কিবা এটা ক্ষেত্ৰতে পঠিয়াই নিদিলে কিন্তু 6জন ল'ৰাই মানে সুনাম মানে অৰ্জন কৰি আহিছে খেলৰ সংক্ৰান্ত আমাৰ যিকেইটা সোণাপুৰত আমাৰ গাঁৱৰ আশে পাশে যিসকল ল'ৰা ছাত্ৰ ছাত্ৰী অসমৰ হৈ যিটো সুনাম কৰি অৰ্জন কৰি লৈ আনিলে সেইটো মই বহুত ধন্যবাদ যাচিছোঁ গতিকে এই ধন্যবাদটো সেইটো ক্ষেত্ৰত ল'ৰাবিলাকে আকৌ ভৱিষ্যতলৈ আকৌ তেনেকৈ সুনাম আনিব বুলি মোৰ আশা থাকিল বঢ়িয়া ৰূপম ফাষ্ট কৰিবা হা ফাষ্ট ৰূপম ওপৰত মাৰ ওপৰত ৰূপম ওপৰত ৰূপম সোমাই গৈ মাৰা সোমাই যোৱা যাবা সোমাই যোৱা ফাষ্ট একদম
দিয়া মাৰ দিয়া দিয়া তললৈ টান লো হেলমেটটো চাইড কিক মাৰিব ভালকে মাৰ 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 পুৰা চাইড কিক দিবা সোমাই গৈ চাইড কিক দিয়া আৰু কম সোমাই দিয়া 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 কম কিক মাৰ মাৰা মাৰা বহা 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 মিটিং হিচাপত মাতিছিলোঁ চৰকাৰ তেখেতো আপোনাৰ গোল্ড মেডেল পাইছে ৰূপম ব্ৰঞ্জ পাইছে বিশ্বজিৎ তেখেত আপোনাৰ চিলভাৰ পাইছে আৰু দেৱেশ্বৰ তেখেত আপোনাৰ গ'ল্ড পাইছে টোটেল আমাৰ 6জন আছিলে পাৰ্টিচিপেট আপোনাৰ কৰিবলগীয়া kg weight category, other 12-year boys. Jayat Raj. Other is minus 46 kg weight category. Abhay Gupta. Minus 56 weight category. Vishwas Rana.